হাই, মই মনু আকৌ নতুন এটা ব্লগলৈ আশা কৰোঁ সকলো ভালেই আছে। আমি পূজা চাব যাব ওলাইছোঁ। হাজবেণ্ড আৰু বেটি বাহিৰত আছে, বেটা আৰু মই ওলাই আছোঁ যাবলৈ। আমি আহি পাই গ'লোঁ আৰু এইটো হৈছে দুৰ্গাবাৰী পূজা মণ্ডপ। ইয়াতো পূৰা ভিৰ হৈছে। ইয়াত আমি সোমোৱা নাই, বাহিৰৰ পৰাই চালোঁ। আৰু এইটো হৈছে নপুখুৰী পূজা মণ্ডপ। আমি ইয়াত এতিয়া সোমোৱা নাই, বাহিৰত আছোঁ। এতিয়া সোমাম ভিতৰলৈকে, তাৰপৰা আপোনালোককো দেখুৱাওঁ। আৰু ভিতৰত এনেকৈ সজাইছে, ঘড়ী মানে চবতে ঘড়ী বনাই আঁকি দিছে। আৰু এতিয়া আমাৰ পূজা কৰা হৈ গ'ল, আমি ওলাই আহিছোঁ। আৰু ইমান ভিৰ হৈছে। মই এখন হাতে বেটাক ধৰিছোঁ আৰু এখন হাতে মোবাইল, একদম পূৰা মানে ভিডিঅ' কৰোঁতে মোবাইলটো হিলি আছে। বাহিৰত ওলাই আহিলোঁ আৰু হাজবেণ্ডক লগ পাই গ'লোঁ, কিয়নো হাজবেণ্ড এটা ছাইডৰ পৰা সোমাইছিলে, আমি বেটা মই এটা ছাইডে সোমাইছিলোঁ। কিন্তু এতিয়া আমি প্ৰথমে ওলাই ৰখি আছিলোঁ, এইফালে হাজবেণ্ড আহিলে। ভাবিছোঁ অকণমান ফটো মাৰোঁ, কিন্তু নাই, ইমানেই ভিৰ নহয়, ফটো মাৰিবলৈ নহৈছে। আৰু বেটিয়ে বেছি ভিৰ হ'লে আমনি পায়, মানে সেইকাৰণে আমনি কৰা নিচিনা কৰিছে। আৰু এইটো হৈছে মানৱ কল্যাণ পূজা মণ্ডপ, আৰু ইয়াত ৰাম মন্দিৰ বনাইছে। বাহিৰৰ পৰা খুব ধুনীয়া লাগিছে। এতিয়া ভিতৰত সোমাই চাওঁ। बच्चों के लिए माले देखो बच्चों के लिए খোজকাঢ়া অলপ ভাল লাগিব। খালী আছে এইফালে, এনেকৈ খোজ নাকাঢ়ে। কালি ৰাতিপুৱা পাম। এইটো হৈছে চলিয়ানগৰ পূজা মণ্ডপ, আৰু ইয়াত বনাইছে নাও, পূৰা গল্ডেন হৈ আছে, দেখিবলৈকে ভাল লাগিছে। আৰু এতিয়া বাহিৰৰ পৰাই চাই কিনে আমি যাম, যিহেতু অলপ বৰষুণ পেলাইছে। আৰু ভিতৰত সোমোৱা মানে বহুত ভিৰ আছে, যেনেবাকৈ ডাঙৰকৈ বৰষুণ দিলে তিতি যাম। সেইকাৰণে আমি ইয়াৰ পৰা বাহিৰৰ পৰাই চাম আৰু গুচি যাম ঘৰলৈ।
চেষ্টা চলিছ তোমাৰ টোপনি নাই